হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আমি গৈ আছোঁ নাগকাটি পাহাৰ। এয়া চাওকচোন নাগকাটি পাহাৰৰ ঝৰ্ণাবিলাক। চ' আপোনাক মই দেখাই দি আছোঁ। চ' আপোনালোকে ভিডিঅ'টো মই চাই থাকক আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ নাপাহৰিব। এই প্ৰৱেশ আছে আজি আমাৰ ইফালে, আমাৰ বহুতবোৰ ফালে অলপ ফোন কৰিব নাগকাটি পাহাৰ দেখা নাই বোলে, তো চবে আহিবি একদিন, ভাল লাগিব। আছোঁ মই লগতে আছোঁ, পাৰ্টনাৰ আছে, পাৰ্টনাৰ আছে, ময়ো যোৱা নাই আগতে নাগকাটি। চাহ খাই আছোঁ অলপ। জেগাটা বেয়া নহয়, মোটামুটি ভালেই হয়। নাগকাটি পাহাৰ ঘূৰিব আহিলোঁ আজি, কোনোদিনে অহা নাই আগতে, ভাল লাগছে জেগাটা। এই ভয় লাগে দেখোন জেগা। আহিবাৰ সময়ত ব্ৰিজ ভাঙাহে হৈছে, আহিবাৰ সময়ত ব্ৰিজখন জাল মাৰি থকা মতে ভাল লাগে এইখিনি জেগাত। এয়া চাওক, মই লৈ আহিছোঁ দেৱা। এই যে হাফ পেণ্ট পিন্ধা ল'ৰাটো আছে নহয়, যে হোৱাইট টি চাৰ্ট হোৱাইট স্পৰ্টিং পিন্ধা ল'ৰা যিটো আছে, দেৱা। ইয়াৰ ঘৰ হৈছে বৈতামাৰিতে। চ' ইয়াকো লৈ আহিছোঁ আজি। চাচোন ওপৰত যায় নে নাযায় আজি। পৰমেশ আজি শিক্ষা পাব, আজি খোজকাঢ়ি গৈ আছে। পৰমেশক দিছোঁ দুটা পানীৰ বটল আৰু বেডিংটা দিছোঁ। টোপনি বোলে কম হৈছে বোলে পৰমেশে। এই যে পৰমেশ পৰমেশ আহিছে পুৰা একদম হাফ পেণ্ট পিন্ধি আছে আজি। আৰু পিছফালে দিছোঁ বেডিংটা, আমাৰ গাড়ীৰ বেডিংটা, তাক দিছোঁ পুৰা উঠাই কিনে। অলপ শিক্ষা পাক, আমাৰ ভাই নাই, আমি খালী পানী বটল একটা। আৰু ভিতৰত কিবা আছে নেকি, বেগেৰ ভিতৰত নাজানো, যন্ত্ৰ আছে যন্ত্ৰ। কাৰোবাৰ আহিলে আহিব পাৰিবি নাগকাটিত, এখন দোকানো আছে, অসুবিধা নাই। সেইখিনি দোকান সৰু দোকান, তামোল পাণৰ দোকান, সেইখিনি কাৰোবাক কিবা বস্তু লাগিলে ল'ব পাৰিব। আমি আহি পালোঁ নাগকাটি পাহাৰ। এইখানে নাগকাটি পাহাৰ ন, এইখানে নাগকাটি পাহাৰ নেকি? তো আমি আহি পালোঁ এতিয়া নাগকাটি পাহাৰ। কোনোদিনো অহা নাই, চিনাৰীটো ভালে। আৰু লগত আহিছোঁ আমি প্ৰমেশক লৈ। প্ৰমেশে বটল ধৰি কিনে প'ষ্ট দি আছে, চা নাগকাটি পাহাৰৰ ওচৰত। চাই দিয়ক আপোনালোকে। প্ৰমেশ কিবা ক'বি নেকি বন্ধুবিলাক? প্ৰমেশ ব্যস্ত পুৰা ব্যস্ত হৈ আছে, অলপ পিছত ক'ব। আহি পালোঁ। চ' গাইজ, আজি মোৰ বন্ধুজনক লগ পাই বহুত ভাল লাগিল। প্ৰমেশ আহিছে মোৰ লগত ধুবুৰীৰ পৰা। ই আছাম পুলিচৰ APRত কাম কৰে। আৰু লগত আছে মোৰ বন্ধু দেৱানন্দ। এয়া দেৱানন্দ পিছফালে, ইয়াৰ ঘৰ হৈছে বৈতামাৰিতে। চ' এই পাহাৰত তিনিজনী মাজেদি যাব লাগিব। নাগকাটি পাহাৰত উঠিব যে পাৰিম নে নাই ক'বই নোৱাৰোঁ। পাহাৰ বাপৰে, ঝৰ্ণা ঠৰ্ণা বহুত কিছু আছে, সৰু সৰু ৰাস্তা গৈ আছোঁ, সৰু ৰাস্তা চাম। ঝৰ্ণা আছে, সৰু ঝৰ্ণা, সেইটো বোধহয় একদম সেই পাহাৰখন আছে যে, সেই পাহাৰখন তাৰ পৰা নামি আহিছে পানীটো, সেইটো ঝৰ্ণা পানীৰ পৰা নামি কিনে যায় সেইফালে চিধা একদম। সেইফালে আমি য'ত পাৰ হৈ আহিলোঁ সেইফালে পৰা, তো আমি সেইফালে গৈ থাকোঁ। সৰু ৰাস্তা, ইমান ডাঙৰ নহয়, সৰু ৰাস্তা। এই চাওক, সৰু ৰাস্তা। এইফালে মানুহৰ ধান খেতিও আছে। এইখন পাহাৰ অলপ আগত, সৰু ৰাস্তা, বেয়া নহয়, ভাল লাগে ৰাস্তাবিলাক। মানুহ বৰ্তমান এইখিনি সময়ত নাহে, পাৰে কমেই আহে। আমি আহিছোঁ বন্ধুবিলাক, আমি মোটামুটি
সিহঁতে 4জন আছে আৰু মোৰ বন্ধু এজন 5জন 6জন আমি 6জন আহিলোঁ সেই আগত আছে 2জন প্ৰমেশ আৰু দেৱা আমাৰ বৈতামাৰীৰ প্ৰমেশ আছে ধুবুৰী আগমনিৰ পৰা এইখন পাহাৰৰ ওপৰত দিয়ে যাব লাগিব আমালোকক একদম এই যে পাহাৰ এইখন এইফালে পৰা আৰম্ভ কৰি কিনে এইফালে পিছফালে শালমাৰা আছে পুৰা ডাঙৰ পাহাৰ এই পাহাৰৰ এই কণা উঠিব লাগে এই যে তিনিআলি যিটো আছে দেখা যায় যে এই কণা এইখিনি এইফালে উঠিব লাগিব এই কান্দি উঠিব লাগিব ঠিক আছে আমি এতিয়া গৈ থাকোঁ এয়া আমি আহি পালোঁ ঝৰ্ণা এটা পালোঁ চ' আপোনালোকে ভিডিঅ'টো চাই থাককচোন নাকাটি পাহাৰ ঝৰ্ণা এইফালে পাৰোঁ ঝৰ্ণাটো যে ইমান ধুনীয়া লাগিছে না ইয়াৰ পৰা যাবই মন নাযায় খালি ভিডিঅ' কৰি আছোঁ চ' আপোনালোকে ভিডিঅ'টো চাই থাককচোন মই আপোনালোকক দেখাই দি আছোঁ চ' আপোনালোকে যদি আপোনালোকক চাগে বৰিং লাগিব অলপ পিছত বেছিকৈ দেখালে ঝৰ্ণাটো চ' তথাপি বৰিং লাগিলেও মই আপোনাক দেখাই দি আছোঁ চ' মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু পিছফালে চাওক এয়া মোৰ বন্ধু আগমনিৰ পৰা আহিছে ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰমেশ চ' আপোনালোকে ভিডিঅ'টো চাই থাককচোন ইয়াতে মোটামুটি আমি আহি কিনে মোটামুটি আধা ঘণ্টামান জিৰালোঁ ইয়াতে বহুত ভাল লাগিছে আহি কিনে চ' সেইখিনি খালি আমি ভিডিঅ'ই কৰি আছোঁ ইয়াতে এই চিনাৰীটো বহুত ধুনীয়া চ' আপোনালোকে আহি কিনে ইয়াতে ভিডিঅ' কৰিব পাৰে এই ঠাইখিনি আহি কিনে বহুত ধুনীয়া ঠাই এইখিনি চ' ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু বহুত ভাগৰো লাগিছে চ' ভাগৰ লগাৰ কাৰণে আমি ইয়াতে অলপ ৰেষ্ট ল'লোঁ আৰু অলপ কিবা কিনি খালোঁ ইয়াতে চ' প্ৰমেশে লৈ আহিছে ইলেক্ট্ৰল চ' ইলেক্ট্ৰল খাই কিনে অলপ এনাৰ্জি আনিব লাগিব উঠিব লাগিব ওপৰত চাওঁচোন কিমান দূৰলৈকে উঠিব পাৰোঁ যদি আজি উঠিব পাৰোঁ তেনেহ'লে বহুত ভাল লাগিব পাৰোঁ নে নোৱাৰোঁ ময়ো ভালকৈ ক'ব নোৱাৰোঁ গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক যদি কোনোবাই ইয়াতে নাকাটি পাহাৰ আহে তেনেহ'লে লগতে পানী লৈ আহিব আৰু ইলেক্ট্ৰল লৈ আহিব তেতিয়াহে আপোনালোকে এনাৰ্জি পাব নহ'লে প্ৰব্লেম হ'ব আপোনালোকৰ সঁচাকৈ নাকাটি পাহাৰখন বহুত ধুনীয়া ইয়াতে বহুতকেইটা ঝৰ্ণা আছে চ' আপোনালোকে আহিব আৰু ঝৰ্ণাবিলাকত আহি কিনে আপোনালোকে গা ধুব পাৰিব আৰু বহুত কিছু কৰিব পাৰিব আপোনালোকে চাই থাককচোন ভিডিঅ'টো আমি সেই ঝৰ্ণাটো পাৰ হৈ কিনে অলপখিনি আগত ৰেষ্ট হাউচ আছে আৰু তলত এই পাহাৰৰ এই কণা দি চিধা ওপৰত দি আমি পূৰা মাজত উঠি আহিলোঁ এই কণাটো দি এইটো পাহাৰৰ এইটো কণা আমি তলৰ পৰা চাইছিলোঁ যে এই কণাটো দি উঠি আহিলোঁ ভালকৈ দেখা নাপাব এইটো কণা এই কণা দি আমি যে উঠিছিলোঁ মাজদি পাহাৰ দুখন পাহাৰৰ মাজদি বহু ওপৰত আহিলোঁ পাহাৰত আমি চ' পাহাৰত উঠি একদম অৱস্থা বেয়া হৈ গৈছে আৰু জোক বহুত ওলাইছে চ' কি কৰোঁ এতিয়া ভাবি আছোঁ পাহাৰৰ ওপৰত উঠি পালোঁ একদম পাহাৰৰ ওপৰত বহুত দূৰ ওপৰত উঠিলোঁ আৰু অলপ বাকী আছে পামে আৰু দেখা পাইছে এই পাহাৰ এই তলত বহুত দূৰ উঠিলোঁ ফ্ৰেণ্ডছ বেছি জগ হোৱাৰ কাৰণে ওপৰত আৰু উঠিব নোৱাৰিলোঁ মানে আমি 90%হে পাহাৰত উঠিছোঁ 90% উঠাৰ পাছত আৰু উঠিব নোৱাৰিলোঁ কাৰণ জগ বেছি জকে পূৰা কাপোৰৰ ভিতৰত জোতাৰ ভিতৰত পূৰা সোমাই গৈছিল চ' সেইকাৰণে ফ্ৰেণ্ডছ আমি আৰু আজি যাব নোৱাৰিলোঁ চ' আপোনালোকে কেনে পালে ভিডিঅ'টো চাই কিনে যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰিব এটা লাইক কৰিব